কিয়নো কাৰ্বি আংলং জিলাত পুনৰ মৰেল পুলিচিঙৰ ঘটনা, সাংবাদিকক এইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই দৃশ্যান্ত দেখিবলৈ পাইছে ৰংপুৰত সংস্কৃত বোৰ্ডৰ চলি থকা পৰীক্ষা ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই অভিযোগৰ বাতৰি সম্প্ৰচাৰিত কৰিবলৈ গৈছিল। তাৰ তিনিজনকৈ সাংবাদিক গৈছিল, তাৰ বিভিন্ন কাকতৰ পৰা গৈছিল বা বিভিন্ন এজেঞ্চিৰ পৰা গৈছিল। আমি জানিব পৰা অনুসৰি তিনিজনকৈ সাংবাদিকক এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত সেই দৃশ্যান্ত দেখিবলৈ পাইছে। এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে পুনৰবাৰ কাৰ্বি আংলঙত। এই অকল লোকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে এই সমগ্ৰ বিষয়ত সাংবাদিক কেইজনে স্থানীয় উত্তৰ পূৰ্বীৰ আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছে বুলি জানিব পৰা গৈছে। সমগ্ৰ বিষয় সন্দৰ্ভত অৰ্থাৎ আৰক্ষীৰ কাষ চাপিছে সাংবাদিক কেইজন। কিন্তু সাংবাদিক আক্ৰমণৰ ঘটনা এয়াই নতুন নহয়। ইতিপূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ পুনৰ কাৰ্বি আংলঙত তেনেধৰণৰ মৰেল পুলিচিঙৰ ঘটনা। যেন অভিনীল হত্যাকাণ্ডত কোনো শিক্ষা নহ'ল এনেধৰণৰ এচাম উদণ্ড লোকৰ, আৰু যাৰ ফলশ্ৰুতিত বাৰে বাৰে কাৰ্বি পাহাৰত এনেধৰণৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। Bro,